ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন, গুৰুতৰভাৱে আহত দুজন। ধুবুৰী জিলাৰ গৌৰীপুৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে চক্ৰ বিষয়াসহ দুজন ব্যক্তি গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে নিৰ্বাচনী কামত নিয়োজিত বিষয়াসকলৰ বাহনৰ সৈতে এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ সংঘটিত হয়। সংঘৰ্ষটো ইমানেই ভয়ংকৰ আছিল যে এজন ব্যক্তি ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়। নিহত ব্যক্তিজন চাপৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী ৰমিয় ঘোষ বুলি চিনাক্ত কৰা হৈছে। আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা দুজন হৈছে চাপৰ চক্ৰ বিষয়া শশী ভূষণ ৰাজকোঁৱৰ আৰু দুৰ্যোগ প্ৰশম বিভাগৰ ক্ষেত্ৰ বিষয়া দীপাংকৰ অধিকাৰী। আহত দুয়োকে ততাতৈয়াকৈ ধুবুৰী মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে আটাইকেইজনেই নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ ধুবুৰী আয়ুক্তৰ কাৰ্যালয়লৈ গৈ আছিল। ঘটনাৰ পাছতে আৰক্ষী আৰু জিলা প্ৰশাসনে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।